ভিতৰত সোমাই আহা। হয় ছাৰ। বহা এতিয়া। ঠিক আছে ছাৰ। কোৱাচোন তোমাৰ নামটো কি? মোৰ নাম ৰাহুল হয়। তুমি কি পাছ কৰিছা? মানে কিমান ক্লাছলৈ পঢ়িছা? ছাৰ মই ক্লাছ 10লৈ পঢ়িছো। আচ্ছা, তেতিয়াহ'লে আৰু পিছত কিয় নপঢ়িলা? ছাৰ ঘৰত পৰিস্থিতি ভাল নহয়, সেইকাৰণে মই পঢ়াটো বাদ দিব লগা হ'ল। ঠিক আছে বাৰু, তেতিয়াহ'লে তোমাক ফাৰ্ষ্ট কুৱেশ্যন সোধা ষ্টাৰ্ট কৰোঁ। অ'কে ছাৰ, সুধিব পাৰে। ছাৰ এই বোলো এটা কথা সুধিব পাৰিমনে? সোধা সোধা। আপুনি কেতিয়াবা আমেৰিকাত গৈছিল নেকি হে? হা? এনেকৈ কিয় সুধিলা? মই কেতিয়াও যোৱাই নাই। নহয় মানে আপোনাক অলপমান ডনাল্ড ট্ৰাম্প ভাল পায়। চবেই মোক সেনেকৈ কয় ৰবা। হয় নেকি? চৰি ছাৰ, চৰি, বেয়া নাপাব। আপোনাক তেনেকৈ দেখা কাৰণেহে সুধিছিলো। একো নাই দিয়া, হ'ব দিয়া। কোৱাচোন মোৰ ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনচাৰ দিয়া। দ্ৰুত সংখ্যাৰ সকলোতকৈ ডাঙৰ সংখ্যাটো কিনো? দ্ৰুত সংখ্যাৰ ছাৰ 50 হ'ব নেকি? ন, ৰং এনচাৰ। 99 হয়, 99। ছাৰ হয়। বাৰু তোমাৰ হবিজ কিনো? তেনেকৈ একো নাই ছাৰ, গধূলি লগৰ লগত আড্ডা মাৰা নাই হয়। আড্ডা মাৰা মানে কি আড্ডা মাৰা? এনেই আৰু গধূলি অলপমান বহো আৰু। গধূলি অলপমান বহো মানে? ছাৰ আপুনি নকব, মানে অলপমান গেলা পেক খাওঁ আৰু। কি কৈছে তই? গেলা খা? ছাৰ গধূলি এলি সেইটো লাগেই দিয়ক। সেইকাৰণেতো দ্ৰুত সংখ্যাৰ ডাঙৰ সংখ্যাটো ক'ব পৰা নাই। ছাৰ তেনেকুৱাই দিয়ক। তেতিয়াহ'লে তই ৰিটেনত কেনেকে পাছ কৰিছা হে? যদি তই সেইটোৱে নাজানা তে ৰিটেনত পাছ কৰিলি কেনেকৈ? নহয় ছাৰ, মোৰ কাষত এজন তামাম ভাল ল'ৰা পৰিছিল। সি কৈছিল তই বেলেগ টেনচন নলবি, মোৰ পৰাই এইবিলাক চাই লিখি থাক। সেইকাৰণে এনেকুৱা অৱস্থা তোৰ এই মালখৰ কাৰণে তই পিছত পঢ়িব নৰলি, নহ'লে মেট্ৰিকৰ পিছত পঢ়া কোনো এৰে। নহয় ছাৰ, মই পঢ়িব খুজিছিলো, ঘৰত পঢ়িব নেদিলে। কে দিব এই মালখোৱা চলটোক? দে হ'ব দে, তই যাই থাক, পাছ কৰিছা যা। আৰু এটা দুটা কুৱেশ্যন সুধিব পাৰে? নালগে, তই পাছ কৰিছা যা। ঠিক আছে ছাৰ, মই গৈ থাকো। হ'ব দে, যা। অ'কে ছাৰ। আপুনি তামাম ঠগ কিন্তু, তামাম মৰম লগা। হয় নেকি? দে, যা। ছাৰ সঁচাই কৈছো, দেখ পিছে থাকক আপুনি। দে আছো দে। ঠগ বুলি কৈছে মোক। হয়ো দেচোন, ঠগ হয়ে মই। বাৰু নেক্সট কোন আছে, আহিব পাৰে। হেল্ল' ছাৰ। আহা, ইয়াতে বহা। ঠিক আছে ছাৰ। কোৱাচোন তোমাৰ নামটো কি? মোৰ নাম উৰ্বশী হয়। ঠিক আছে বাৰু, তোমাৰ কোৱালিফিকেশ্যন কি? মই MA পাছ কৰিছো। ভালেই চোন। তোমাৰ ঘৰ ক'ত হয়? মোৰ ঘৰ বাইহাটা চাৰিআলি। ঠিক আছে, তেতিয়াহ'লে তুমি কোনখন ডিষ্ট্ৰিক্টত পঢ়া কোৱাচোন? মই কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টত পঢ়ো। এটা চাৰিআলিত এটা মন্দিৰ আছে, তেওঁক প্ৰেমৰ দেৱতা বুলি কোৱা হয়, প্ৰেমৰ মন্দিৰ। এই মন্দিৰটোৰ নাম কি হয়? আছে ছাৰ, এই মন্দিৰটোৰ নাম হ'ল মদন কামদেৱ। সেই মন্দিৰটোত তুমি কেতিয়াবা গৈ পাইছানে? হয় ছাৰ, মই বহুত বাৰেই গৈছো। ঠিক আছে বাৰু। কোৱাচোন আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? ছাৰ চুকাফা হয়। বঢ়িয়া। ঠিক আছে বাৰু, তোমাৰ হৈ গৈছে, তুমি গৈ থাকিব পাৰা। ধন্যবাদ ছাৰ। নেক্সট কোন আহিব পাৰে? হয় ছাৰ, মই আহি গলো। ঠিক আছে বাৰু, বহা তুমি। থেংক ইউ ছাৰ। কোৱাচোন তোমাৰ নাম কি? মোৰ নাম বঞ্জু হয়। হয় নেকি? হয় ছাৰ। ছাৰে গম নাপাওঁকে চশমা চোৰ মাৰি লওঁ ৰ। কিবা কৈছা তুমি? নাই কোৱা ছাৰ। তোমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো এনচাৰ দিয়াচোন। ইয়াপ ছাৰ। কি ইয়াপে? চশমা আৰু শুনাচোন কৰবাৰ আহিলে তোৰ তাত? তই সোমোৱাকে নাছিল দেখোন। নাই ছাৰ, ইয়াতে বহি চশমা লগাই ললো। চশমা খোল, চব এইগিলা খোল। ইণ্টাৰভিউ দিব আহিছা নে ডান্স পাৰ্টিত আহিছা? ছাৰ আজিকালিতো এইবিলাক ফেশ্বন হয়। তই চশমা আৰু চেইন খোল, নহ'লে তই ইয়াৰ পৰা গুচি যা, মই এটা কুৱেশ্যন নুসুধো। ছাৰ কেনে কৰে দেখোন, মোৰ বস্তু মোকে পিন্ধিব নেদে। তই খুলবি নে নখলা? ঠিক আছে ছাৰ, হ'ব দিয়ক। আৰু কচোন, তই যে এক্সাম দিব আহিছা, ইমান ষ্টাইল মাৰি কিয় আহিছা?
স্যার সবেই সিম্পল হৈ আহিছে, মই অলপমান ইউনিক হৈ আহিছো। আৰু তোৰ ঘৰ ক'ত কওচোন? মোৰ ঘৰ ৰঙিয়া কানিকুছি। আচ্ছা, তই কিমানলৈ পঢ়িছা? বাকী হাই ছেকেণ্ডাৰীটো পাছ আৰু। হয় নেকি? কৈছে যি তই হাই ছেকেণ্ডাৰী পাছ, সেইটো শুনি ভাল লাগছে। হয় নেকি স্যাৰ, থেংক ইউ। তোৰ বয়স কিমান হৈছে কচোন? স্যাৰ মোৰ 30 হৈছে। তে ইমান দিন কি কৰি থাকিলি? মই স্যাৰ প্ৰফেশ্যনেল কামবিলাকহে কৰোঁ। কি প্ৰফেশ্যনেল কাম কৰা তই? স্যাৰ এইবিলাক চিক্ৰেট আছে, মই নকওঁ দিয়ক। আৰু ঠিক আছে দে, শুনিলো ভালদৰে। তোৰ তাত 10টা বস্তু আছে, তাৰ পিছত তাৰ পৰা তই মোক 9টা বস্তু দিলি, তাৰ পিছত তোক এজন বেলেগ মানুহে আৰু তোক 9টা বস্তু দিলে। তই এতিয়া কচোন তোৰ হাতত কেইটা থাকিল? অ স্যাৰ অলপ খাতাকে নকয়গে, ইমান দীঘল। দে মুখে মুখে তৰ্ক নকৰিবি, এনচাৰটো মোক দি। মোৰ তাত 10টা বস্তু আছিল, আপুনি 9টা লৈ গেল, তো তেতিয়াহ'লে মোৰ হাতত এটাই থাকিব না। কুৱেশ্যনটো তোক মই কি সুধিছিলো? তোৰ হাতত 10টা বস্তু আছিল, তাৰ পৰা মই 9টা বস্তু লৈ ললো, আৰু বেলেগ এজন মানুহ আহি তোৰ হাতত 9টা বস্তু দি গ'ল, তেতিয়াহ'লে তোৰ তাত আৰু কেইটা থাকিব? আৰে বেলেগে আৰু মোক কে দিব হে? আৰে তোক কুৱেশ্যন কৰছো, এনচাৰ নেদাকে। মোৰ তাত 10টা আছিল, 9.5টা লৈ গেল, মোৰ তাত এটাই থাকিল, আৰু কি 9টা দিলে কি বা হয়? স্যাৰ মোৰ তাত তেতিয়াহ'লে আৰু 9টাই থাকিব। তোৰ হাতত আগতে এটা আছিলে, সেইটো প্লাছ কিয় কৰা নাই? অ স্যাৰ মই পাহৰি গৈছিলো, চৰি। পাৰা মানে কি আৰু নাম্বাৰ কাটা গেল? অ স্যাৰ এইগিলাখান নাম্বাৰ কাটা কাটি নকৰব, মই প্ৰফেশ্যনেল হয়, মই আপোনাক কৈছোৱে। কিন্তু কি প্ৰফেশ্যনেল হয় তই? আৰু তই চশমা পিন্ধলি? স্যাৰ তেনেকুৱা কৰি নহ'ব, মই চশমা নিপিন্ধাকে থাকিব নোৱাৰো, মই যে প্ৰফেশ্যনেল হয়। হয় নেকি? যাচোন ময়ো প্ৰফেশ্যনেলে দে, সেই বুলি মই আৰু এতিয়া পিন্ধিম নেকি? চা তোৰ দৰে ময়ো চেমেই। হাৱা এইটো কি মাষ্টাৰে, ই মোতকে ওপৰত যাব নাই। স্যাৰ বঢ়িয়া দেখা আছে আপোনাক। জানো মোক বঢ়িয়া দেখা আছে, মই লগ খুলি তলো, নহ'লে ডিউটিৰ পৰা মোক খেদব। হয় স্যাৰ সেইটোতো সঁচা কথাই। সেইটো কথাটো সঁচাই হয়, তই কি মাজে মাজে পিন্ধি থাকা ন? নহয় স্যাৰ মানে প্ৰফেশ্যনেল না। কচোন তই কি প্ৰফেশ্যনেল হয় কচোন? মই হলো বিখ্যাত বনজু চোৰ, চবেই মোক দেখিলেই ভয় খায়। আৰু চশমাযোৰ পিন্ধলি, আৰু তই কি কৈছে তই চোৰ হয়? তেতিয়াহ'লে ৰিটেনত পাছ কৰিলি কেনেকৈ? স্যাৰ মই কৈছো না, এইবিলাক বিদ্যা মোৰ আছে, তাৰ পৰা কেনেকৈ লিখিব লাগে, কেনেকৈ পাছ কৰিব লাগে মই জানো। কিন্তু এই ভাইভাটো আহি যোৱাৰ পিছতে মই বহুত প্ৰব্লেমত পৰি গলো। ভালে হৈছে দে, সেইকাৰণে ভাইভা দিয়াই ভালে হৈছে। কি ভাল হৈছে স্যাৰ? গম পাবি মই চোৰৰ বিদ্যা এৰিম বুলি ইণ্টাৰভিউ দিব আহিছো, বুজি পালা? যদি মোৰ চাকৰি নহয়, ফাৰ্ষ্ট ঘৰত আপোনাৰ তাত যাই চোৰ কৰিম। কি কলি তই? তোৰ চাকৰি নহলে মোৰ ঘৰত যাই তই ফাৰ্ষ্ট চোৰ কৰিবি? অ স্যাৰ কৰিমেই। কেনে অখাত চলিয়ে কি যাব, আটাক পাছ কৰি দিছো দে। যা তোক একো নুসুধো, যা তই সঁচাই পাছ, যা ৰিজাল্টৰ দিনা গম পাবি দে। কি কয় স্যাৰ, সঁচাই নেকি? থেংক ইউ। অ হৈ যা। ঠিক আছে স্যাৰ, টেনচনে নল'ব, আপোনাৰ ঘৰত মই চোৰেই নকৰো। অ দে নকৰিবি, বহুত কষ্ট কৰি ইনকাম কৰছো। তোৰ চাকৰি হবই, যা তই আৰু কিহত চোৰ কৰিব লাগে? স্যাৰ চাকৰি হৈ গ'লে নকৰো। ঠিক আছে দে, হ'ব যা। থেংক ইউ স্যাৰ, মই গৈ থাকো। যা কি পালাত পৰো মই। ইণ্টাৰভিউ ডিউটি নকৰো দে ইয়াৰ, মোৰ জাগাত বেলেগক দিম, ইমান চলবা নৰি। ৰবাৰ ধুনীয়া আছে দে ইয়াৰ, আজি লাষ্ট আৰু নেক্সট আহিব পাৰে।